নমস্কাৰ, আজি আপোনালোকৰ বাবে লৈ আহিছোঁ দেশ বিদেশৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে বুঢ়া চাপৰি উচ্ছেদৰ বাবে সাজু শোণিতপুৰ জিলাৰ প্ৰশাসন। আজিৰ পৰা চলিব প্ৰশাসনৰ বুলডোজাৰ। শোণিতপুৰ জিলা প্ৰশাসনে 15 দিনৰ সময়সীমাৰ জাৰি কৰিছিল জাননী। আৰিমাৰী চৰ, গণেশ টাপু চৰ, লাঠিমাৰী চৰ আদিকে ধৰি কেইবাটাও প্ৰান্তত চলিব প্ৰশাসনৰ বুলডোজাৰ। পূৰ্বেও এইসমূহ চৰত চলিছিল উচ্ছেদ অভিযান। ইতিমধ্যে বৃহৎ আৰক্ষী বাহিনী সাজু হৈ উঠিছে প্ৰশাসনৰ। আজিৰ পৰৱৰ্তী খবৰটো হৈছে ভূমিকম্পৰ ফলত ৰাজ্যত বিস্তৰ ক্ষতিসাধন। দেৱাল খহি ছাবিৰ আহমেদৰ বাসগৃহত ভয়ংকৰ ঘটনা। ঘৰৰ সামগ্ৰী ভাঙি লণ্ডভণ্ড, চেদেলি ভেদেলি হৈ পৰে সকলো আচবাব। কথমপি প্ৰাণ ৰক্ষা বাসগৃহটোৰ লোকৰ। আনহাতে ৰাজ্যৰ কেইবাটাও প্ৰান্তত হাহাকাৰৰ পৰিস্থিতি। পকী দেৱালত মেলিছে প্ৰকাণ্ড ফাট। ভূমিকম্পৰ ফলত 2গৰাকী লোকক গুৰুতৰভাৱে আহত। এগৰাকী আহতৰ মূৰত পৰিছে 10টাকৈ চিলাই। ইয়াৰ পাছৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে নৱবৰ্ষৰ আৰম্ভণিতে কোটি কোটি কৃষকৰ বাবে আহি পৰিল ভাল খবৰ। শীঘ্ৰেই প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব PM কিষাণৰ 22 নং কিস্তিৰ ধন। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 2000কৈ টকা। আপুনিও সাজু হওক PM কিষাণৰ 22 নং কিস্তিৰ ধন ল'বলৈ। নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত সোমাব ধন। আজিয়ে কৰি লওক KYC আপডেট। KYC আপডেট নকৰিলে লাভ নকৰিব PM কিষাণৰ ধন। জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম কটা গৈছে। PM কিষাণৰ 22 নং কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল। মুকলি কৰা হৈছে এটা হেল্পলাইন নম্বৰ 155261। ইয়াৰ পাছৰ পৰৱৰ্তী খবৰটো হৈছে 9 জানুৱাৰীত 12 ঘণ্টীয়া অসম বন্ধৰ ঘোষণা। 12 ঘণ্টাৰ বাবে স্তব্ধ হৈ পৰিব সমগ্ৰ অসম। চৰকাৰৰ প্ৰতিবেদনক লৈ অসন্তুষ্ট আক্ৰাছু। জনজাতিকৰণৰ বিধেয়কক ভেকুৱা ভাওনা বুলি আখ্যা। 7 জানুৱাৰীৰ ভিতৰত চৰকাৰৰ স্থিতি স্পষ্ট কৰিবলৈ দাবী। ৰাইজক আবুৱা বাঢ়ি থকা ৰাজনীতি বন্ধ কৰিবলৈ দাবী। নিৰ্বাচনৰ পূৰ্বে কোনো জনগোষ্ঠীয়ে জনজাতিকৰণ বিচৰা নাছিল, এইবুলি মুখ্যমন্ত্ৰীয়ে দিয়া বক্তব্যক ধিক্কাৰ।